নমস্কাৰ মৰমৰ কণমানিহঁত, আশা কৰোঁ আটাই কুশলে আছা। আজি মই পুনৰ তোমালোকৰ ওচৰলৈ এটা সাধু কথা লৈ আহিছোঁ। আহাচোন সাধুটিৰ মাজলৈ যাওঁ। তোমালোকে চৰাই নিশ্চয় ভাল পোৱা, হয়নে? ময়ো বহুত ভাল পাওঁ। আজি মই তোমালোকক এজাক বুধিয়ক চৰাইৰ সাধু ক'ম। ঠিক আছে? সাধুটিৰ নামেই হ'ল বুধিয়ক চৰাইজাক। এজন খেতিয়কে কঠীয়াতলিত ধানৰ বীজ সিঁচিছিল। ওচৰৰ বাৰীখনৰ পৰা এজাক চৰাই আহি বীজবোৰ খাবলৈ ধৰিলে। খেতিয়কজনৰ বৰ চিন্তা হ'ল আৰু তেওঁ ভাবিবলৈ ধৰিলে, এই চৰাইজাকে এইবাৰ মোক খেতি কৰিবলৈ নিদিব যেন পাওঁ। এই ইহঁতক ধৰিবলৈ কঠীয়াতলিত এখন জালকে পেলাব লাগিব দেই। কথামতেই কাম হ'ল। পিছদিনাখন খেতিয়কজনে কঠীয়াতলিত এখন জাল পাতি থলে। চৰাইজাক পুনৰ ধান খাবলৈ আহিল আৰু জালখনত আটাইকেইটা চৰাই বন্দী হৈ পৰিল। সখী সখী, আমিচোন জালত বন্দী হৈ পৰিলোঁ। সখী, খেতিয়কজনে জাল পাতি থোৱা বুলি আমি গমকেই নাপালোঁ। এতিয়া কি হ'ব সখী? এতিয়া যে খেতিয়কজনে আমাক ধৰি নি মাৰি পেলাব সখী। চৰাইজাকৰ বৰ চিন্তা হ'ল। প্ৰাণৰ ভয়ত সিহঁতে কান্দিবলৈ ধৰিলে। তেতিয়াই সিহঁতৰ মাজত এজনী বুধিয়ক চৰাই আছিল। তাই ক'লে, কোনো চিন্তা নাই সখীহঁত। আমি যদি সকলোৱে একগোট হৈ কাম কৰোঁ, এই বিপদৰ পৰা আমি নিশ্চয় উদ্ধাৰ হ'ব পাৰিম। কেনেকৈ সখী, কোৱাচোন? সিহঁত মোৰ কথাখিনি মন দি শুনিবা। আমি আটাইয়ে যদি একেলগে উৰা মাৰোঁ, তেতিয়াহ'লে আমাৰ আটাইৰে ডেউকাৰ শক্তিৰ আগত এই জালখনৰ সামান্য খুঁটিকেইটা একো নহয় সখী। আমি এই জালখন খুঁটিৰ পৰা উভালি লৈ যাব পাৰিম বুলি মোৰ বিশ্বাস আছে। কথামতেই কাম হ'ল। আটাইকেইজনী চৰায়ে একে সময়তে ডেউকা মেলি উৰিবলৈ চেষ্টা কৰিলে আৰু জালখন খুঁটিবোৰৰ পৰা এৰা দি পৰিল। চৰাইজাক জালখনৰ সৈতে মুক্ত আকাশত উৰিবলৈ ধৰিলে আৰু নিৰাপদ ঠাইত গৈ জালখনৰ পৰা আটাই ওলাই আহিল। মৰমৰ কণমানিহঁত, এতিয়া বুজিলানে যে একতাই পৰম বল আৰু মিলিজুলি চেষ্টা কৰিলে অসাধ্য কামো সিদ্ধ হৈ পৰে। আজিলৈ এৰিছোঁ। অহাবাৰ আৰু এটা ধুনীয়া সাধুলৈ তোমালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে ভালে থাকিবা, কুশলে থাকিবা। বাই বাই।